আপুনি কিমান আত্মবিশ্বাসী নিজে পৰীক্ষা কৰক এই 10টা কথাত। 1. কোনোবাই অপমান কৰিলে আপুনি সেই স্থান পৰিত্যাগ কৰাটো উচিত বুলি ভাবে, আপুনি আত্মবিশ্বাসী। 2. নিজে কোৱাতকৈ দীঘলীয়া সময় ধৰি আপুনি লোকে কোৱা কথা মনোযোগ দি শুনে, আপুনি আত্মবিশ্বাসী। নম্বৰ 3. আত্মবিশ্বাসী লোকৰ নো ক'বলৈ কোনো সংকোচ নাই, শনিবাৰে মই নোৱাৰিম, দেওবাৰে কৰক। 4. আত্মবিশ্বাসী লোকে মই নাজানো বুলি ক'বলৈ অলপো সংকোচ নকৰে। নম্বৰ 5. আত্মবিশ্বাসী লোকে লোকৰ সফলতাত উৎসাহী হয়, সফল হোৱা কোনো লোকক ঈৰ্ষা হিংসা নকৰে। নম্বৰ 6. আত্মবিশ্বাসী লোকে যেতিয়া কাম কৰে কামেই কৰে, মাজে মাজে ফোনটো পৰীক্ষা কৰি নাথাকে মেছেজ আহিছে নেকি চাবলৈ। নম্বৰ 7. আত্মবিশ্বাসী লোকে নিজৰ মতামত প্ৰতিষ্ঠা কৰিবলৈ চিঞৰ বাখৰ নকৰে, মই এনেকৈ জানো, বাকী আপোনালোকৰ আপত্তি থাকিব পাৰে। নম্বৰ 8. আত্মবিশ্বাসী লোকে পৰাজিত হ'লেও চিন্তা কৰি বহি নাথাকে, পৰৱৰ্তী লক্ষ্য নিৰ্ধাৰণ কৰি আকৌ কামত ধৰে। নম্বৰ 9. আত্মবিশ্বাসী লোকে নিজৰ স্থান পাবলৈ কাকো তেল মাৰি সময় নষ্ট নকৰে, কেৱল কামত বিশ্বাস কৰে। নম্বৰ 10. আত্মবিশ্বাসী লোকে কাম কৰি জহাই নুফুৰে, কৰণীয় কামক দায়িত্ব বুলি ভাবে। আৰু আত্মবিশ্বাসী লোকে এনে ভিডিঅ' পালেই কমেণ্ট কৰি শ্বেয়াৰ কৰে, ফলো আৰু ছাবস্ক্ৰাইবো কৰি থয়। ভালে থাকিব।